শাওন মানে যেন পথাৰ সেউজীয়া কৰাৰ বতৰ খেতি পথাৰত হালোৱা ৰোৱনীৰ মূৰ তুলি চাব নোৱাৰা ব্যস্ততাৰ বতৰ যান্ত্ৰিকতাৰ যুগত হেৰাই যাবলৈ ধৰা মহে হাল বোৱাৰ ব্যতিক্ৰমী দৃশ্য চোৱাৰ বতৰ বাৰেকুৰিৰ পুৰণি মতাপুং গাঁৱৰ পথাৰত এই ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে তিনিচুকীয়া মহেৰে হাল বোৱাত ব্যস্ত হৈছে হালোৱা আনফালে ব্যস্ত ৰোৱনী তিনিচুকীয়াৰ পৰা বিবেক বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছো এতিয়া হাওনৰ বতৰ মানে যেন পথাৰ সেউজীয়া কৰা বতৰ আৰু পথাৰত হালোৱা ৰোৱনীসকলৰ মূৰ তুলি চাব নোৱাৰা ব্যস্ততা আৰু মই আছোঁ বৰ্তমান তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ পুৰণি মতাপুং গাঁৱৰ পথাৰত আৰু ইয়াৰ পথাৰত দেখিবলৈ পোৱা গৈছে আপুৰুগীয়া দৃশ্য বুলি ক'ব লাগিব যিহেতু মহেৰে হাল বাই থকাৰ এক দৃশ্য আচলতে যিহেতু এতিয়া যি যান্ত্ৰিকতাৰ যুগত যি গৰু মহে হাল বোৱাৰ সেই গৰু মহে হাল বোৱাৰ দৃশ্য আচলতে বৰ্তমান দেখিবলৈ নাই সাধাৰণতে এতিয়া ট্ৰেক্টৰে স্থান ল'লে গৰু মহৰ ঠাইত কিন্তু এই বাৰেকুৰি যি পুৰণি মতাপুং গাঁৱত দেখিবলৈ পোৱা গৈছে দুহালকৈ মহে হাল বাই আছে আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে জাক গাঁৱৰ ৰোৱনীয়ে আচলতে পথাৰ সেউজীয়া কৰাত ব্যস্ত আৰু এনেদৰে স্থানীয় লোকসকলে মহিলাসকলে পথাৰ ৰুই আছে আৰু তাৰ বিপৰীতে কাষতে দুহালকৈ আচলতে মহে হাল বাই আছে আৰু এক আপুৰুগীয়া দৃশ্য এইটো কাৰণে যিহেতু যান্ত্ৰিকতাৰ যুগত বৰ্তমান গৰু আৰু মহে হাল বোৱাৰ দৃশ্য সম্পূৰ্ণ আঁতৰি গৈছে আৰু তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে বাৰেকুৰিৰ যি মতাপুং গাঁৱত এতিয়া এনেদৰে হাল বোৱাত ব্যস্ত হৈ আছে বাৰেকুৰিৰ লোকসকল আচলতে যিসকল মতাপুং গাঁৱৰ খেতিয়ক বা স্থানীয় লোকসকল সকলোৱে যিহেতু ৰুই আছে আৰু গাঁৱত যিহেতু এটা পৰম্পৰা আছে যে পথাৰত যিদিনা আচলতে ভুই ৰুৱে সেই ভুই ৰোৱাৰ দিনটোত আচলতে গাঁৱৰ যিসকল স্থানীয় মহিলা সকলোৱে আচলতে একগোট হৈ পথাৰত ৰুবলৈ যায় ইঘৰে সিঘৰক সহায় কৰে তেনেদৰে আচলতে পথাৰ ৰুবলৈ যায় এগৰাকী বাইদেউ আছে পথাৰ ৰোৱাত ব্যস্ত বাইদেউ কেতিয়াৰ পৰা ৰুই আছে আমি ৰাতিপুৱা সোনকালৰ পৰা আহি ৰুই আছোহি যিহেতু বতৰটো ভাল আজি এইখিনি শেষ কৰিব লাগিব সেইটো কাৰণে সোনকালে অহা হ'ল আৰু দেৰিলৈকে থাকিম বুলি ভাবিছোঁ বতৰ ভাল কাৰণে কিমান দিনৰ পৰা ৰুই আছে পুখুৰী আমি ধৰক এসপ্তাহতকৈ বেছিয়ে হ'ল ৰুই থকা হয় আৰু কেনেকুৱা লাগিছে যিটো শাওনৰ বতৰ মানে আচলতে ৰোৱনীসকলক কৃষকসকলৰ আচলতে ব্যস্ততাৰ সময় পথাৰ সেউজীয়া কৰা বতৰ কি ক'ব কেনেকুৱা লাগিছে এইখিনি সময়ততো আমি কৰি ল'বই লাগিব কাৰণ আমি বছৰটো যেতিয়া কাৰণে খাবলৈ আমি কৰিব লাগিব আমি ধৰক এমাহে কষ্ট কৰিম বা দুমাহে কষ্ট কৰিম কিন্তু আমি বছৰটোৰ কাৰণেতো আমাৰ পেটৰ ভাত মুঠি হেৰি কৰি ল'বই লাগিব হয় নাই বাইদেউ কেতিয়াৰ পৰা পথাৰত ৰুই আছে আজি নামিছোঁ মই ভালে লাগিছে এবাৰ হেৰি পানী আমাৰ হ'লেও অসুবিধা নহ'লেও অসুবিধা কিন্তু বৰ্তমান এইখিনি পথাৰ পানী নোহোৱাৰ কাৰণে অসুবিধা হৈ আছে আৰু সিফালে পানীৰ কাৰণে অসুবিধা আৰু আমাৰ পথাৰৰ কিছুমান নিয়ম আছে আমাৰ ছোৱালীবিলাকৰ এনেকৈ ৰুই থাকোঁতে যদি ৰাস্তাটো মাৰি দিওঁ সিহঁততকৈ যদি আমি হেবাৰটো মাৰি দিওঁ সিহঁতে দৰা নাপাব বুলি আমি কোৱা কথা আছে যুৱ প্ৰজন্মই যিহেতু পথাৰ বা খেতিৰ পৰা আঁতৰি থাকে তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এগৰাকী যুৱতী আচলতে ভুই ৰোৱাত ব্যস্ত কেনেকুৱা লাগিছে ভাল লাগিছে সেই এনেকৈ অভ্যাস নাই হোষ্টেলত থকা তথাপিও আমি মানে পথাৰ ৰোৱা বুলি ক'লে বেলেগৰ নিচিনা ৰুব নোৱাৰোঁ স্পীডত কিন্তু আমি ভাল পাওঁ মানে ৰুই এতিয়া প্ৰায় 8 দিন হৈ গৈছে পথাৰ ৰুই থকা আমাৰ নিজৰো আছিলে আমাৰ এতিয়া আমি এনেকুৱা বোকা নাই আমাৰ পূৰা পিটিকি ৰুইছোঁ পথাৰবোৰ আমি ভাল লাগে মানে পথাৰ আৰু গাঁৱত এটা যিহেতু নিয়ম আছে যে ভুই যেতিয়া ৰুৱে আচলতে ইঘৰে সিঘৰক সহায় কৰি দিয়ে সকলোৱে মিলি জুলি ইঘৰে পথাৰ ভুই ৰুবলৈ আহে কেনেকুৱা লাগে পৰিৱেশটো কেনেকুৱা লাগে ভাল লাগে সেইটো হেন্দাহি বুলি কওঁ আমি এতিয়া ধৰি লওক মই সেই ঘৰলৈ ৰুইবলৈ গ'লোঁ আকৌ তেওঁ আমাৰ ঘৰলৈ আহিব এতিয়া এনেকৈ আমাৰ এজাক হয়গৈ মানে এতিয়া আপোনাৰ হাজিৰা চিষ্টেম ইমান আমাৰ ইয়াত নাই গাঁওবিলাকত কাৰণ এতিয়া কিছুমানত দেখা যায় ধৰি লওক আপোনাৰ মানুহখিনি হাজিৰাৰ কাৰণে মাতে কিন্তু আমাৰ ইয়াত মানে হাজিৰাৰ কাৰণে মাতিবলৈ প্ৰয়োজনে নাই হেন্দাহি আৰু কেতিয়াবা এনেকুৱা হয় এতিয়া নিজৰ ঘৰত যদি পথাৰ নাই এতিয়া কাৰোবাৰ ঘৰতো হেঁপাহটো কৰে আজিকালি সময়ৰ সোঁতত কিছুমানে পথাৰ ৰুবলৈ এৰিছে কিন্তু আমাৰ গাঁওবিলাকত সেইটো মানে ব্যতিক্ৰম আৰু আমাৰ গাঁৱত পথাৰ ৰোৱাটো এৰিব পৰা নাই এইটো আমাৰ পৰম্পৰা